Hello friends, welcome to my channel Only Maths. Friends, এইটো ভিডিঅ'ত reasoning or question এটা ডিসকাস কৰিম. Questionটো হৈছে if 879 equal to 8, 625 equal to 1 and 586 equal to 9, then 785 equal to how much? যদি 879 equal to 8 হয়, 625 equal to 1 হয় আৰু 586 equal to 9 হয়, তেন্তে 785 equal to কিমান হ'ব? অপশন দিয়া আছে অপশন নম্বৰ A 6 অপশন B 7 অপশন C 8 আৰু অপশন D 9 ইয়াৰে কোনটো অপশন কাৰেক্ট হ'ব फ्रेंड्स এই কোৱেশ্চনটোত সিম্পল লজিক এটা সময় আছে সেই লজিকটো ধৰিব পাৰিলে ইজিলি এনসাৰটো কৰিব পাৰিব ইয়াত প্ৰথম অংকটো দিয়া আছে 879 = 8 ইয়াত 879 = 8 কেনেকৈ হ'ল সেই লজিকটো লাগে যদি 879 ৰ শেষৰ অংক দুটা 7 আৰু 9 যোগ কৰি প্ৰথম অংকটো 8 বিয়োগ কৰি দিও তেন্তে আমি পাও 8 আকৌ 625 ৰ শেষৰ অংক দুটা 2 আৰু 5 প্লাস কৰি তাৰ পৰা 6 মাইনাস কৰিলে হ'ব 1 ঠিক তেনেদৰে 586 ৰ শেষৰ অংক দুটা 8 আৰু 6 প্লাস কৰি তাৰ পৰা প্ৰথম অংকটো 5 মাইনাস কৰিলে হ'ব 9 গতিকে 785 ৰ শেষৰ অংক দুটা 8 আৰু 5 প্লাস কৰি তাৰ পৰা 7 মাইনাস কৰিলে হ'ব 6 গতিকে এই কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰটো হ'ব অপশন নম্বৰ A 6